everyone, মই জুমা কলিতাই আজি পুনৰ আপোনালোক সকলোকে মোৰ চেনেল গ্ৰীণ স্পেচেছলৈ স্বাগতম জনাইছো। আশা কৰোঁ সকলোৰে ভাল। আজি মই আপোনালোকক দেখুৱাম যে আমি কিদৰে অতি সহজতে সিংগোনিয়াম আৰু মানি প্লান্ট কাটিংৰে পানীত গ্ৰো কৰিব পাৰোঁ। প্ৰথমে আমি সিংগোনিয়াম প্লান্টৰ কাটিং লম। খুব সহজে আমি ইয়াৰ কাটিং ল'ব পাৰোঁ। ইয়াৰ যি নোড এৰিয়া য'ৰ পৰা এৰিয়েল ৰুটছ আগৰে পৰা ওলাই থাকে, ভালকৈ চাই সেই নোড এৰিয়াত কাট কৰিব বা হাতেৰে ভাঙি আনিব। এয়া দেখিবলৈ পাইছে কিদৰে ইয়াৰ শিপাবোৰ ওলাই আছে। এয়া হল মানি প্লান্ট। ইয়াক প্ৰায় সকলোৱে নিজৰ ঘৰত গ্ৰো কৰে। ইয়াৰ খুব সহজে আমি কাটিং লৈ পানীত গ্ৰো কৰিব পাৰোঁ। এবাৰ কিনি অনাৰ পিছত আমি আৰু বাৰে বাৰে গৈ মানি প্লান্ট কিনি থকাৰ কোনো প্ৰয়োজন নাই, কিয়নো আমি এডাল প্লান্টৰ পৰাই কাটিং লৈ পানীতেই হওক বা মাটিত গ্ৰো কৰিব পাৰোঁ। এনেদৰে আমি এডাল প্লান্টৰ পৰা বহুকেইডাল নিজেই সহজতে ঘৰতে তৈয়াৰ কৰি ল'ব পাৰোঁ। এয়া দেখিছে কিদৰে ইয়াৰ শিপাবোৰ ওলাই আছে। আৰু মই দেখুৱাৰ দৰে ইয়াৰ নোডৰ তলত কাট লগাই দিব। তাৰ পাছত যিকোনো বটল বা জাৰত টেপৰ পানী লৈ তাত কাটিংছখিনি লগাই দিব। আৰু এনেদৰে মই কাট কৰি দিছোঁ, কিয়নো ইয়াৰ যিটো ছাল সেয়া অলপ এৰি যোৱা দেখা গৈছিল। মন কৰিব যাতে কাটিংছখিনি পানীত লগোৱাৰ পাছত ৰ'দ পোৱা জেগাত নাৰাখে, এনে জেগাত ৰাখিব য'ত ভালদৰে পোহৰ পৰি থাকে। আৰু পানীখিনি ৩-৪ দিনৰ মূৰত সলাই দিবলৈ একেবাৰে নাপাহৰে যেন। এয়া দেখিবলৈ পাইছে মাত্ৰ ৭ দিনৰ ভিতৰতে কিদৰে ইয়াৰ শিপাবোৰ ডেভেলপ হৈছে। আপোনালোকে যদি বিচাৰে এই দুইবিধ প্লান্ট পানীতে গ্ৰো কৰিব পাৰে, আৰু যদি বিচাৰে তেন্তে মাটিটো লগাব পাৰে। আৰু মাটিতেই হওক বা পানীতেই হওক মন কৰিব যাতে এই দুইবিধ প্লান্টক ডাইৰেক্ট ছান পোৱা জেগাত নাৰাখে, গতিকে এনে জেগাত ৰাখক য'ত ব্ৰাইট লাইট পাই থাকে। অতি সোনকালে মই এই দুইবিধ প্লান্টৰ কেয়াৰ ভিডিঅ' আপোনালোকৰ ওচৰলৈ লৈ আহিম। গতিকে আজিলৈ ইমানেই। আশা কৰোঁ আপোনালোক সকলোৱে মোৰ ভিডিঅ'টি চাই ভাল পালে, আৰু যদি ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব।